নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আটাইৰে ভাল নহয়? এখন মোৰ হাতত কি আছে দেখিছা? এটা গোল। ধৰা এইখন আমি ৰুটি বুলি ধৰি লৈছোঁ। ৰুটি বুলি ধৰিলোহে, ৰুটিখন কি কৰিম বাৰু? এই ৰুটিখনৰ সহায়ত আমি অকণমান ভগ্নাংশনো কি তাৰ থুলমূল এটা আভা ল'ম দেই। এতিয়া চোৱা, আমি যদি এজন মানুহেই থাকোঁ তেতিয়া কি কৰিম? ৰুটিখন অকলে খাব পাৰিম। কিন্তু ধৰা তোমালোক দুজন আছা, ৰুটি আছে এখন। আমি কি কৰিম? ৰুটিখন এনেকৈ সমাজতে এটা ভাগ কৰি ল'ম আৰু দুটাৰ মাজত সমানে ভগাই কিনে খাম, হয়নে? এই যে ভাগ কৰিলোঁ, কি কৰিলোঁ যে আমাৰ এখন ৰুটি আছিল, তাক আমি সমানে দুটা ভাগত ভাগ কৰিলোঁ। গতিকে এটাৰ ভাগত কিমান পৰিল? আধাখিনি, হয়নে? এই আধাখিনি আমি গণিতৰ ভাষাত লিখিম যে এটা বস্তু আছিল, তাক আমি প্ৰথমে কি কৰিলোঁ? দুভাগত ভাগ কৰিলোঁ আৰু তাৰ এভাগ ল'লোঁ। দুভাগৰ এভাগ, এইটো হ'ল কি? আমি সাধাৰণ ভাষাত এইটো কি কওঁ? আধা, হয়নে? এতিয়া ধৰা তোমালোক দুজন আছিলা, ঠিকে আছে। এতিয়া চাৰিজন হৈ গ'লা, তেতিয়া কি কৰিবা? বেলেগ এটাকতো দিবই লাগিব। এইখিনিকে আমি কি কৰিম? আকৌ সমাজতে ভাগ কৰিম, হয়নে? ভাগ কৰিলে আমি কি কৰিম? আমি কি কৰিলোঁ? সমান সমান এনেকুৱা আমি চাৰিটা ভাগ পাম। ৰ'বা দেই, মই এনেকৈ অকণমান লাইন টানি দিছোঁ, তেতিয়া তোমালোকৰ বুজিব সুবিধা হ'ব, হয়নে? এনেকৈ কেইটা ভাগ পালোঁ? 1, 2, 3 আৰু 4, আৰু প্ৰত্যেকে এভাগ এভাগকৈ ভগাই খালোঁ। প্ৰত্যেকৰ ভাগতনো কিমান পৰিল? প্ৰত্যেকৰ ভাগত পৰিব যে মই বস্তুটো কি কৰিছিলোঁ? প্ৰথমে 4টা ভাগ কৰিছিলোঁ, তাৰ এভাগ, 4 ভাগৰ এভাগ। এইবিলাক কি? এইবিলাককে আমি কি কওঁ? এইবিলাক হ'ল আমাৰ গণিতৰ ভাষাত এইবিলাক ভগ্নাংশ। ভগ্নাংশ তাৰমানে এটা গোটা বস্তুক, আমিতো গোটা নম্বৰ সকলোৱে জানো, কিন্তু সেই গোটা এটা বস্তুক যদি ভগাবলগীয়া হয়, তেতিয়ানো আমি গণিতৰ ভাষাত কেনেকৈ প্ৰকাশ কৰিম? এতিয়াতো আটাইয়ে গম পাবা যে আধা মানে কি? দুভাগৰ এভাগ। যে আমাৰ গোটা বস্তু এটা আছিল, তাক সমানে আমি দুভাগ কৰি তাৰ এভাগ লৈছোঁ। ঠিক তেনেদৰে এইটো হ'ল কি? 4 ভাগৰ এভাগ, অৰ্থাৎ 1/4। তাৰমানে এটা বস্তুক 4টা ভাগ কৰি তাৰ এটা ভাগ লৈছোঁ।